Namaskar bandhu bandhaviyakal, আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম. Hi, hello and welcome back once again to my channel. If you are new here, then welcome to my channel. I am Korobhi Moran here. নমস্কাৰ, মই কৰবী মৰাণ. বহুত দিনৰ পৰা ভিডিঅ'টো দিম বুলি ভাবি আছিলোঁ, প্ৰায় এসপ্তাহ হ'ল মই দিব পৰা নাই আৰু দিম বুলি ভাবি আছিলোঁ, বনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু বনাব পৰা নাছিলোঁ কাৰণ অনলাইন ক্লাছ হৈ আছিলে আৰু এছাইনমেণ্টবোৰ দিয়া হৈছিলে, তাৰপিছত হোমৱৰ্কো দিয়া হৈছিলে। সেইকাৰণে সেইবোৰ কৰি থাকোঁতে মোৰ মানে সময় মিলাব পৰা নাছিলোঁ। গতিকে আজি ভাবিলোঁ আজি ভিডিঅ' এটা বনাই দিওঁ আপোনালোকৰ আগলৈ। গতিকে আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, কিন্তু আজি মই আপোনালোকৰ আগত ক'ব বিচাৰোঁ অসমীয়াত যেনেকৈ আমি যোনকেইটা ৰঙক কওঁ, বগা, ৰঙা, ক'লা, হালধীয়া, সেউজীয়া, নীলা, বেঙুনীয়া, এই 7টা ৰঙক টাই আহোম ভাষাত কিদৰে কোৱা হয়, কি বুলি কোৱা হয়, সেইটো মই আপোনালোকৰ আগত আজি এই ভিডিঅ'টোত জনাম। গতিকে ভিডিঅ'টো দেৰি নকৰাকৈ আহক আৰম্ভ কৰোঁ। জানিব বিচাৰিছেনে ৰংকেইটাক কি বুলি কোৱা হয়? আহক। ফাৰ্ষ্ট ৰংটো হৈছে বগা। বগাটোক কোৱা হয় খাওঁ। বগাটোক কোৱা হয় খাওঁ। খাওঁ, ভাত খাওঁ, সেইটো নহয় দেই, খাওঁ। বগাটোক কোৱা হয়, বগা ৰংটোক কোৱা হয় খাওঁ। তাৰপিছত হৈছে ক'লা। ক'লাটোক কোৱা হয় দাম। বগাৰ অপজিট কি হয়? ক'লা। ক'লাটোক কোৱা হয় দাম। দাম হয়। তাৰপিছত হৈছে ৰঙা। ৰঙাটোক কোৱা হয় ডেং। ৰঙাটোক কোৱা হয় ডেং। ডেং হয়। তাৰপিছত হৈছে হালধীয়া। হালধীয়া ৰংটোক কোৱা হয় লং। লং হয়, লং। তাৰপিছত হৈছে নীলা। নীলা ৰং। নীলা ৰংটোক কোৱা হয় চম। চম। চম হয়, চম। তাৰপিছত হৈছে সেউজীয়া। সেউজীয়াটোক কোৱা হয় ঘিউ। ঘিউ। পাত, গছৰ পাতৰ ৰং কি হয়? সেউজীয়া। সেউজীয়া ৰংটোক কোৱা হয় ঘিউ হয়, ঘিউ। তাৰপিছত হৈছে বেঙুনীয়া। বেঙুনীয়াটোক কোৱা হয় মৌ। মৌ। মৌ হয়, বেঙুনীয়াটোক কোৱা হয় মৌ। তেনেহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি কৰিলোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম। See you in the next video. Bye bye.